কবিতাৰ শিৰোনাম ভয়। লেখক ইন্দ্ৰাণী ডেকা, আবৃত্তিকাৰ অৱনী কলিতা, আৱাস সংগীত দীপজ্যোতিনাথ। আজি তোমাৰ স্মৃতিয়ে পুনৰ জগাই তুলিলে মোৰ নিদ্ৰাময় সত্তাক। আজি তোমাৰ স্মৃতিয়ে পুনৰ জগাই তুলিলে মোৰ নিদ্ৰাময় সত্তাক। পৰাই দিলেহি আকৌ সেই ৰঙীন দিনবোৰ আৰু এই সপোন ৰচা নিশাবোৰ। তুমিতো নাজানা এতিয়াও মই কেনেকৈ জীয়াই আছো এবুকু বিষাদ ভৰা বেদনা লৈ। হৃদয় ফালি দেখুৱালেও নুসুধিবা কিজানি এবাৰো কিহৰ আঘাত বুলি। তোমাৰ পৰা পুৰস্কৃত হৃদয়ৰ দাগবোৰ চাবলৈ তোমাৰ ভয় লাগিব চাগে। সেয়েহে নুশুনো আৰু হৃদয়ৰ বন্ধ দুৱাৰ পুনৰাই কলংকিত হবলৈ। মোৰ ভয় লাগে জানা, মোৰ সঁচাকৈ ভয় লাগে জানা। তুমি যদি আকৌ দিয়া গৰলবোৰ কেনেকৈ বাৰু জীয়াই থাকি লুকাই থোৱা ৰঙীন আশাবোৰ লৈ। মোৰ ভয় লাগে জানা, মোৰ সঁচাকৈ ভয় লাগে জানা।